শুদ্ধভাৱে যাতে হজৰ প্ৰত্যেকটো আহকাম প্ৰত্যেকটো আৰকান যাতে আল্লাহ তাবাৰকে তেওঁলোকক পাৰ কৰাৰ তৌফিক দিয়ে আৰু এই হজ্জাত ইয়াত যিসকল উপস্থিত আছে যিসকল এইবাৰ যাব তেওঁলোকৰ ওচৰত সকলোৱে অনুৰোধ যে তেওঁলোকে তাত গৈ আমাক মনত পেলায় আজি আমি তেওঁলোকক ইয়াত মাতি আনিছোঁ তেওঁলোকক লৈ আমি তেওঁলোকৰ কাৰণে দোৱা কৰি বিচাৰোঁ আজি তেওঁলোকক লৈ আমি সকলোৱে মিলি তেওঁলোকৰ কাৰণে দোৱা কৰিম যাতে আল্লাহ তাআলাই তেওঁলোকৰ হজ আসান কৰে বন্ধুভাৱে আল্লাহ হজ কৰে তেওঁলোকৰ কাৰণে দোৱা কৰিম আৰু আৰজ থাকিল যাতে তাত গৈ তেওঁলোকে যাতে আমাৰ কথা এবাৰ তাত গৈ যাতে তেওঁলোকে আমাৰ কাৰণে দোৱা কৰে তেওঁলোকে তাত গৈ যাতে আমাৰ ইমানবিলাক বিশৃংখল পৰিস্থিতি গোটেই অসমতে হওক যুৱ সংঘৰ হজযাত্ৰীসকলে অনুষ্ঠানটো কৰিছে খুব ভাল অনুষ্ঠান হৈছে আগলৈও যেন এনেকুৱা অনুষ্ঠান হয় আৰু তেওঁলোকৰ ফালৰ পৰা মই এটাই ক'ব বিচাৰিছোঁ প্ৰত্যেক বছৰ যেন এনেকুৱা অনুষ্ঠান পাতে আজি কিমানজন হজযাত্ৰীক সম্বৰ্ধনা জনোৱা আজি 10জন হজযাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান জনোৱা হৈছে গোটেই চৰাইদেউৰ পৰা টোটেল 21জন যাব হজযাত্ৰী 21জনৰ ভিতৰত মহিলা 7গৰাকী আৰু পুৰুষ হ'ল 16গৰাকী যুৱ সংঘৰ উদ্যোগত আৰু ভৱানীপুৰ জামে মছজিদৰ সহযোগত আজি চৰাইদেউ জিলাৰ পৰা আমাৰ সোণাৰীত 10গৰাকী হজযাত্ৰী ইতিমধ্যে ওলাইছে 10গৰাকী হজযাত্ৰীক আজি ভৱানীপুৰ মছজিদ প্ৰাংগণত আমি সম্বৰ্ধনা জনাওঁ আৰু ইয়াৰে 3গৰাকী মহিলা আৰু 7গৰাকী পুৰুষ থাকে সকলোকে আমি সম্বৰ্ধনা ইয়াত জনাওঁ আৰু আগন্তুক দিনত প্ৰতিগৰাকী হজযাত্ৰীক আমি এনেদৰে সম্বৰ্ধনা আগবঢ়াই নিম আৰু তেখেতলোকৰ ওচৰত এটা অনুৰোধ যাতে তেখেতলোকে পবিত্ৰ মক্কা শ্বৰীফত গৈ আমাৰ বিশ্ব শান্তিৰ বাবে আমাৰ কাৰণে যাতে তেখেতলোকে দোৱা কৰে তাৰ বাবে তেখেতলোকৰ ওচৰত অনুৰোধ জনাই আজি এই অনুষ্ঠানটি আমি সামৰণি মাৰিম সভাপতি তেখেতক